Hello everyone, welcome back my YouTube channel Own Education. So আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বদমাছ প্ৰক্ৰিয়াৰ দ্বাৰা কেনেকৈ সিম্পলিফিকেশ্যন অৰ্থাৎ সৰল কৰা কেনেকৈ সমাধান কৰা হয় আৰু বদমাছৰ বিষয়ে আমি ভালদৰে জানিম ইয়াৰ ফুল ফৰ্ম ইয়াৰ নিয়মবিলাক আমি ভালদৰে শিকি ল'ম আৰু লগতে আমি এটা দুটা কুৱেশ্যনো সলভ কৰিম যাতে আমাৰ অতি সহজ হৈ যায় আৰু বদমাছৰ নিয়মবিলাক আমি ভালদৰে শিকি ল'ম। সো এই ভিডিঅ'টো হ'ব আমাৰ বদমাছৰ পাৰ্ট 1। আমি ইয়াত ফুল ডিছক্ৰাইব কৰিম যে বদমাছটো কেনেদৰে কৰে আৰু নেক্সট ভিডিঅ'ত আমি পাৰ্ট 2 বনাম। এইটোত খালি অকল কুৱেশ্যনবিলাক থাকিব। সো আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভালদৰে চাব, আৰম্ভণিৰ পৰা শেষলৈকে চোৱা আৰু আশা কৰোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বদমাছটো আমাৰ কি আছিল? বদমাছটো আমাৰ প্ৰথমতে আমি ইয়াৰ ফুল ফৰ্মটো জানিব লাগিব যে বদমাছৰ ফুল ফৰ্মটো কি হয়। সো বদমাছৰ প্ৰক্ৰিয়াৰ দ্বাৰা আমি কেনেকৈ চিম্পলিফিকেশ্যনৰ যিবিলাক প্ৰব্লেম আছে সেইবিলাক কেনেকৈ সলভ কৰিম, যিবিলাক সৰল কৰা, এইটো অসমীয়াত সৰল কৰা বুলিও কয় যে কেনেকৈ কৰিম বদমাছ প্ৰক্ৰিয়াত। তো প্ৰথমতে আমাক কি কৰিব লাগিব, কি কৰিলে বদমাছটো আমি ইজিলি সলভ কৰিব পাৰিম। সো বদমাছটো প্ৰথমতে ভালদৰে জানি লোৱা কি আছিল এইটো। সো তাৰপিছত এইটো একেবাৰে ইজি হৈ যাব তোমালোকৰ বাবে। সো ফাৰ্ষ্ট আমি বদমাছত চোৱা, বদমাছত যিটো আছে বিটো আমি ব্ৰেকেটছ বুলি ক'ম। ব্ৰেকেটছ, এই বিটো হ'ল আমাৰ ব্ৰেকেটছ আৰু অ'টো অফ, ডিটো কি আছে আমাৰ ডিভিজন, ঠিক আছে। আৰু এমটো আছিল আমাৰ মাল্টিপ্লিকেশ্যন আৰু এটো আছিল আমাৰ এডিশ্যন আৰু এছটো আছিল আমাৰ ছাবট্ৰেকশ্যন, ঠিক আছে। সো এইটো হ'ল আমাৰ বদমাছৰ ফুল ফৰ্ম বদমাছৰ। সো ইয়াৰ প্ৰথমতে আমাক কি কাম কৰিব লাগিব, এইটো বদমাছ হিচাপত প্ৰথমতে আমাৰ ব্ৰেকেটৰ কৰিব লাগে, তাৰপিছত ডিভিজন, তাৰপিছত মাল্টিপ্লিকেশ্যন, ইয়াৰ পিছত এডিশ্যন, তাৰপিছত আমাৰ ছাবট্ৰেকশ্যন আহি গ'ল। সো আৰু এটা কথা মই কৈ আছোঁ যে ব্ৰেকেটছৰ আগত যদি বাৰ দিয়া থাকে, এই চিম্বলটো হ'ল আমাৰ বাৰ। সো বাৰ থকা মই কেইটামান প্ৰব্লেম তোমালোকক সলভ কৰাই দিম। সো এইটোত তেনেহ'লে তোমালোকে ভালদৰে জানিব পাৰিবা যে বাৰটো থাকিলে আমাক প্ৰথমতে বাৰৰ কাম কৰিব লাগে, তেনেহ'লেহে এইটো সলভ হ'ব। সো এইটো কোৱা হয় আমাৰ বাৰ, এইটো কোৱা হয় বাৰ। সো যদি ব্ৰেকেটছো থাকে, যদি বাৰো থাকে, তো প্ৰথমতে আমি বাৰৰ যিটো বাৰৰ ভিতৰত থাকিব সেইটো আমি প্ৰথমত সলভ কৰিম। তো ব্ৰেকেটছ আমাৰ তিনি ধৰণৰ হয়। এইটো হ'ল আমাৰ ব্ৰেকেটছো থাকিব, ব্ৰেকেটছৰ কাম প্ৰথমত কৰিম, কিন্তু ব্ৰেকেটছ আমাৰ তিনি ধৰণৰ। এইটো হ'ল আমাৰ ফাৰ্ষ্ট ব্ৰেকেট, এইটো হ'ল ফাৰ্ষ্ট ব্ৰেকেট, তাৰপিছত আহিলে আমাৰ ছেকেণ্ড ব্ৰেকেট, এইটো হ'ল আমাৰ ছেকেণ্ড ব্ৰেকেট, তাৰপিছত আহিলে আমাৰ এইটো হ'ব আমাৰ থাৰ্ড ব্ৰেকেট। সো ব্ৰেকেট যদি দিয়া থাকে তো প্ৰথমতে আমি কি কৰিম, প্ৰথমতে আমি ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিম, তাৰপিছত আমি ছেকেণ্ড ব্ৰেকেটৰ কাম কৰিম, তাৰপিছত আমি থাৰ্ড ব্ৰেকেটৰ কাম কৰিম। যদি এইবিলাক ছেকেণ্ড আৰু থাৰ্ড দিয়া নাথাকে তেনেহ'লে বেলেগ কথা, তেনেহ'লে ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিম। বা থাৰ্ড ব্ৰেকেট দিয়া নাথাকিলে এই দুটা যদি দিয়া থাকে তেনেহ'লে আমি ফাৰ্ষ্ট ব্ৰেকেটৰ কাম প্ৰথমত কৰিম, তাৰপিছত আমি আহিম ছেকেণ্ড ব্ৰেকেটত। সো প্ৰথমতে আমি বদমাছ অনুসৰি আমি কেনেকৈ কৰিম, প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰিম। ইয়াৰ আগত যদি আমাৰ বাৰ দিয়া থাকে প্ৰব্লেমত, আমি যিটো বাৰ বুলি কওঁ এইটো আমি প্ৰথমত সলভ কৰিম। যদি বাৰ নাথাকে তেনেহ'লে আমাৰ আহি যাব প্ৰথমত ব্ৰেকেট আহি যাব প্ৰথমতে। তো ব্ৰেকেট তিনিটা মই কৈ দিলোঁ, তাৰপিছত আহি যাব আমাৰ ডিভাইড, তাৰপিছত ব্ৰেকেটৰ পিছত ব্ৰেকেট যদি নাথাকে আমি ডিভাইডৰ পৰা ষ্টাৰ্ট কৰিম, আৰু যদি থাকে তেনেহ'লে আমাৰ ডিভাইডটো ব্ৰেকেটৰ পিছত আহিব। তাৰপিছত আহি যাব মাল্টিপ্লিকেশ্যন যিটো মাল্টিপ্লাই বুলি কওঁ, এইটো তাৰপিছত ডিভিজনৰ ডিভাইডৰ পিছত আমাৰ আহি যাব মাল্টিপ্লিকেশ্যন, তাৰপিছত আহি যাব এডিশ্যন যিটো আমাৰ প্লাছ বুলি কওঁ, এডিশ্যন। চ' তাৰপিছত আমাৰ আহি যাব ছাবট্ৰাক্ট, এইটো আমি ছাবট্ৰাক্ট চিম্বল, এইটো হ'ল এডিশ্যনৰ চিম্বল, এইটো ছাবট্ৰাক্টৰ চিম্বল। চ' প্ৰথমতে আমি ব্ৰেকেটছ কৰিম, বা বাৰ থাকিলে বাৰ প্ৰথমত কৰিম, তাৰপিছত ব্ৰেকেট কৰিম, তাৰপিছত আমাৰ ডিভিজন কৰিম, তাৰপিছত মাল্টিপ্লিকেশ্যন কৰিম, তাৰপিছত এডিশ্যন, তাৰপিছত ছাবট্ৰেকশ্যন। চ' এতিয়া আমি যদি প্ৰব্লেম দুই এটা সলভ কৰোঁ, ইজিলি গম পাই যাম যে এইটো কি। চ' এনেকৈ ডাইৰেক্ট মুখেৰে ক'লে হয়তো বুজিব নোৱাৰিব। চ' আমি এটা প্ৰব্লেম সলভ কৰোঁ তেনেহ'লে ভালকৈ বুজিব পাৰিম। চ' আমি এতিয়া এটা কুৱেশ্যনলৈ যাওঁ, কুৱেশ্যনটো সলভ কৰিলে বুজি পাব। চ' কুৱেশ্যনটো ইয়াত আমাৰ দিয়া আছে, ঠিক আছে, এই কুৱেশ্যনটো দিয়া আছে। চ' আমাৰ বদমাছ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি এই প্ৰব্লেমটো আমাক সলভ কৰিব লাগে। BODMAS, ঠিক আছে, এইটো আমাৰ বদমাছ প্ৰক্ৰিয়া। চ' বদমাছ প্ৰক্ৰিয়া আমাৰ প্ৰথমত কি আছে ব্ৰেকেট। চ' ইয়াত ব্ৰেকেট নাই, চ' ব্ৰেকেটটো বাদ দিয়া। তাৰপিছত আমাৰ আহি যাব ডিভাইড। চ' ডিভাইড আছে
এইটো হ'ল ডিভাইড চ' তাৰ মানে আমাক ডিভাইডৰ কামটো আগত কৰিব লাগিব চ' বাকী যিখিনি আছে আমাৰ তেনেকুৱাই লিখিম 5 into 2 minus 6 প্লাছ আপ টু এইখিনি আমি ছেম লিখিম এতিয়া আমি 2ৰে 2ক ডিভাইড কৰিলে কিমান হ'ব 2ৰে যদি আমি 2ক ডিভাইড কৰোঁ কিমান হ'ব এইটো হ'ব 1 2 1 যে 2 ঠিক আছে 0 আহি গ'ল চ' আমাৰ 1 আহি যাব চ' এইটো 2ৰে 2ক ডিভাইড কৰিলে আমাৰ 1 আহি গ'ল 1 লিখি দিলোঁ এতিয়া আমাৰ ডিভাইডৰ কামটো শেষ হ'ল এতিয়া আমাৰ কি আহিল ইয়াত প্লাছ আছে মাইনাছ আছে প্লাছ মাইনাছ আৰু মাল্টিপ্লিকেশ্যন আছে মাল্টিপ্লাই আছে চ' মাল্টিপ্লাই আমাৰ প্ৰথম আহিব ডিভিজনৰ পিছত আমাৰ মাল্টিপ্লাই আহিব চ' আমি মাল্টিপ্লাইটো প্ৰথমত কৰিম 5 2 জাৰ 10 minus 6 plus 1 চ' হৈ গ'ল এইটো চ' ইয়াত আমাৰ তিনিটা চিম্বল আছে দুটা চিম্বল আছে মাইনাছ আৰু প্লাছ তো মাইনাছ আগত নহয় আগত এডিশ্যনটো আহে চ' আমি এডিশ্যনটো আগত কৰিম চ' এডিশ্যনটো চোৱা এডিশ্যন আমাৰ কাৰ সন্মুখত আছে এইটো চোৱা এইটো 10ৰ আগত প্লাছ আছে 6ৰ আগত কি আছে আমাৰ মাইনাছ আৰু 1ৰ আগত আৰু কি আছে আমাৰ প্লাছ আছে চ' এইটো 10টো আৰু 1টো হ'ল প্লাছ তো এই দুটা আমি প্ৰথমত কৰিম 10 প্লাছ 1 এইটো হ'ব 11 তাৰপিছত আহি যাব আমাৰ মাইনাছ 6 ঠিক আছে চ' এতিয়া আমাৰ 11ৰ পৰা আমি 6 মাইনাছ কৰিলে কি আহি যাব আমাৰ 5 ঠিক আছে চ' আমাৰ এনচাৰটো হ'ব কি 5 এইটো আমি বদমাছ প্ৰক্ৰিয়াৰে সলভ কৰিলোঁ চ' আৰু এটা কুৱেশ্যন আমি সলভ কৰোঁ চ' আমি নেক্সট কুৱেশ্যন এটা লওঁ চ' নেক্সট কুৱেশ্যন আমি ল'লোঁ এইটো নেক্সট কুৱেশ্যনটো চোৱা এইটো কি আছে আমাৰ এইটো চোৱা এইটো ব্ৰেকেট আছে চ' বদমাছ অনুসাৰে আমি কৰিম এইটোত আছে BODMAS বদমাছ অনুসৰি কৰিম চ' বদমাছ প্ৰক্ৰিয়াৰে আমি আৰম্ভ কৰিম চ' আমাৰ এইটো ব্ৰেকেট আছে ছেকেণ্ড ব্ৰেকেটো দি আছে ফাৰ্ষ্ট ব্ৰেকেটো দি আছে কিন্তু আমি প্ৰথমতে কি কৈছোঁ যে ফাৰ্ষ্ট ব্ৰেকেটৰ কাম আগত তাৰপিছত ছেকেণ্ড ব্ৰেকেট তাৰপিছত আহি যাব আমাৰ থাৰ্ড ব্ৰেকেট চ' ফাৰ্ষ্ট ব্ৰেকেট আমাৰ কি আছে ইয়াত বাৰ নাই কিন্তু বাৰ থাকিলে বাৰ আগত কৰিলে হয় এনেকুৱা থাকিব বাৰ থাকিলে আমাৰ এনেকুৱা থাকিব এইটো দুটা নম্বৰৰ ওপৰত সে বাৰ থাকিল এইটো আমাৰ বাৰৰ কামটো আমাক প্ৰথমতে কৰিব লাগিব চ' ইয়াততো বাৰ দিয়া নাই আমি বাৰৰ কামটো আমি নকৰিম চ' আমি ইয়াত কৰিম কি প্ৰথমতে বাৰটো নাই আমাৰ চ' বাৰৰ কাম নকৰিম ঠিক আছে চ' আমাৰ প্ৰথমতে কি কাম কৰিব লাগিব আমাৰ বাৰ নাই আমাৰ আছে ব্ৰেকেট দিয়া আছে বাৰটো মই এনেকৈ দি কুৱেশ্যনটো মই দেখুৱাই দিলোঁ যে বাৰটো দিলে কি হ'ব ঠিক আছে চ' আমাৰ ব্ৰেকেটটো আহিল প্ৰথমতে আমাৰ ফাৰ্ষ্ট ব্ৰেকেটৰ কামটো আমি সলভ কৰিম ফাৰ্ষ্ট ব্ৰেকেটটো আমাৰ কি আছে চ' বাকীখিনি যেনেকুৱা আছে তেনেকুৱাই লিখিম ঠিক আছে 15 প্লাছ 20 ডিভাইড ছেকেণ্ড ব্ৰেকেট 3 মাইনাছ এতিয়া আহিলে আমাৰ ফাৰ্ষ্ট ব্ৰেকেটৰ কাম 2 প্লাছ 5 কিমান হয় 2 প্লাছ 5 7 চ' ফাৰ্ষ্ট ব্ৰেকেটৰ কামটো শেষ হ'ল আমি ছেকেণ্ড ব্ৰেকেট দি দিলোঁ ক্ল'জ কৰি দিলোঁ বাকীখিনি ছেম লিখিম ফাৰ্ষ্ট ব্ৰেকেট আছে গ'ল তথাপিও ছেকেণ্ড ব্ৰেকেট আছে তো ব্ৰেকেটটো আগত কৰিম আমি তো ছেকেণ্ড ব্ৰেকেট থাকি গ'ল বাকীখিনি ছেম লিখিম 20 ডিভাইড ঠিক আছে ব্ৰেকেটৰ ভিতৰত কি আছে 3 মাইনাছ 7 আছে চ' 3 পৰা 7 গ'লে 4 হয় কিন্তু ডাঙৰ সংখ্যাটোৰ আগত আমাৰ মাইনাছ আছে চ' মাইনাছ 4 হ'ব চ' এইটো আমি মাইনাছ 4 দিম ঠিক আছে ব্ৰেকেটটো দি দিলোঁ দুটা চিম্বল একেলগে হৈ গৈছে চ' ব্ৰেকেট দি দিলোঁ এইটো ঠিক আছে আমি এতিয়া কি আহিল প্লাছ আছে আৰু ডিভাইড আছে তো কোনটো আগত আহে ব্ৰেকেটৰ পিছত আমাৰ ডিভাইড আগত আহে চ' আমি ডিভাইডটো আগত কৰিম তো 15 প্লাছ বাকীখিনি ছেম লিখিম ঠিক আছে যদি আমি 4 দি 20ক ডিভাইড কৰোঁ কিমান আহি যাব এইটো 4 দি 20ক ডিভাইড কৰিলে কিমান আহি যাব 4 5 গুণ 20 হৈ যাব আমাৰ ঠিক আছে চ' এইটো এনচাৰ কি আহি যাব 5 চ' আমি ডিভাইড কৰিলে কি হয় 5 কিন্তু ইয়াত মাইনাছ আছে 4ত মাইনাছ আছে তো আমি -5 দিম এনচাৰ হ'ব -5 চ' দুটা চিম্বল একেলগে প্লাছ আৰু মাইনাছ মাল্টিপ্লাই হৈ আছে তো মাল্টিপ্লাই কৰি দিম প্লাছে মাইনাছে -5 ঠিক আছে চ' এতিয়া আমাৰ আহি কি লাষ্টত আমাৰ কি থাকিল 15 - 5 তো এনচাৰটো কি হ'ব 10 চ' 10 হ'ব আমাৰ এনচাৰ চ' বদমাছ প্ৰক্ৰিয়াৰে মই আজি দুটা প্ৰব্লেম সলভ কৰিলোঁ চ' বাকী এইটো মানে বদমাছ প্ৰক্ৰিয়াৰে কেনেকৈ সলভ কৰে মই দুটা প্ৰব্লেম সলভ কৰি দেখুৱাই দিলোঁ বাকী আমি নেক্সট ভিডিঅ'ত আমি কি কৰিম নেক্সট ভিডিঅ'ত আমি অকল প্ৰব্লেমবিলাক সলভ কৰিম বদমাছৰ বিষয়ে আৰু ডিটেইলছ নক'ম অকল প্ৰব্লেমবিলাক সলভ কৰিম চ' আশা কৰিছোঁ সকলোৱে বুজি পাইছে ধন্যবাদ আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব